Sir, আপনি ইনভেস্টিগেটিভ অফিসার সুব্রত ফুকন? Yes, I am Subrata Fukan. Crime Branch DSP. আমার পরিচয় দিন। আচ্ছা বলছো স্যার ডেড বডিটো কোনবা দেখিছিল যে থানার ইনফর্ম কৰিছিল স্যার ৰেলৱে পুলিচে দেখিছিল নে পুলিচৰ ইনফৰমেশ্যন সদায় কনফাৰ্ম হ'ব লাগে বুলি আপুনি নাজানে নেকি হা এফালে ডিঙিত খোলা তাক দেখিছো ফটো ভালকে লোৱা বৈশ তুমি অলপ লাগি দিয়া আপোনাৰ কি আইডিয়া এইটো মাৰ্ডাৰ নে সুইচাইড আপোনাৰ বাৰু কি আইডিয়া হয় মোৰ বৰ্তমান এইটো লাভ ট্ৰেজেডি প্ৰেমিকাই ঠগাইছে নেকি আৰু সেই দুখতে ৰেলৰ আগত কৰি সুইচাইড কৰিছে কিমান দিন পুলিচত চাকৰি কৰি ইয়াকে অনুমানতে কথা কোৱা পুলিচ যদি স্মাৰ্ট নহয় তেনেহ'লে অপৰাধীৰ সাহস আহিব কেৱল দৰমহা টকা আৰু বাহিৰা কামাৰ বাবে খাই খাই পেটটো গেৰালা কৰিলে পুলিচৰ চাকৰিত নহ'ব এই মগজডাল খটাব লাগিব চুইচাইড কৰিলে ব্যক্তি এনেকৈ ইমান ধুনীয়াকৈ শুই নাথাকে আৰু ৰেলৰ আগত কৰি চুইচাইড কৰিলে দেৱবলী খণ্ড বিখণ্ড হৈ যাব এইটো এটা সুপৰিকল্পিত মাৰ্ডাৰ এতিয়া আমি জানিব লাগিব এই মাৰ্ডাৰৰ মটিভ মানে উদ্দেশ্য কোনে হত্যাকাৰী আচ্ছা বুজিছ ডেড বডিটো পষ্টমৰ্টেমৰ বাবে পঠোৱাৰ ব্যৱস্থা কৰা যোৱা মিছ কাকতি তুমি আহিবা মোৰ অফিচত কেছ পোষ্ট ৰিপৰ্ট আমি ডিছকাছ কৰিম ৰাইট পষ্টমৰ্টেম ৰিপৰ্টৰ পাছত Yes. অ'কে